হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপৈ আছাম। তাৰমানে ইয়াৰ আগত আমি যিটো ভিডিঅ' দিছিলোঁ যে শহুৰৰ ঘৰত খানা বুলি, সেই ভিডিঅ'ত মোৰ কপিৰাইট লাগিছে, তাৰমানে বাজনাৰ কাৰণে কপিৰাইট লাগিছে। সেই ভিডিঅ'টো নতুনত্ব সংযোগ কৰি আপোনালোকৰ মাজলৈ আমি আকৌ এৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। থেংক ইউ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেৰি মায়ে যাব গৈছি? মা গোটৰ মিটিঙত গৈছি। আচ্ছা, মই বাহিৰতে গ'লো, তই যাবি নেকি? মই নাযাওঁ, মোৰ পৰীক্ষা আছে। হয় নেকি? মই যাওঁ। এটা কথা কিন্তু কিহেদি ভাত খা মামাৰ ঠাইত মায়ে মনত ৰাখিব দিছি। আচ্ছা, মই মনত ৰাখিম দে, সৰু কথা মনত ৰাখি আমি সেইটো মনত ৰাখিব নাব। হেৰি তেতিয়াহ'লে মই যাওঁ, তই থাকবি হা? পৰীক্ষা আছে। ঠিক আছে দে, ভালে খানা এটা খাই আৰু কি কৰা আৰু। মানে হোটেল যাওঁ ৰ কিয়া মানে খানা এটা আছে, মোক কি এটা কথা কৈছে ঠিক কি কৈছি? হেৰি ভাত খাই মনত ৰাখি ভাল গ'লে মোৰ বেংকি ইমান গোটাই সেই হেৰি বনিম বুলি ভাবিছে, কমজুৰি বেলেন বুলি ভাবিছে মনত চুলি মাথাত চুলি যিমান আছে ব্ৰেণ্ডত একটা মেছেজ পাই দিব লাগিব। বাপৰে বাপ, হোটেল ঘৰ বাপরে বাপ, উঠির কলিং বেল লাগিয়েছি, তুলে তুলে ধনিয়েছি। কলিং বেল বাজালি কি হবো, মানুহে হলে নাহে। বাপারে বাপ, কোনিবা মৰিছে কলিং বেলটো টিপি কলিং বেল লাগে এটা বাড়ি আসলি ইমান দিনৰ মূৰত আইছো, কলিং বেল বাজে মৰিব লগা আছিল। মায়েৰে মোক দিছি সব গোটৰ মিটিং কে মৰি আছে। আমাৰ সেইটো বাহিৰেও দিছি গোটৰ মিটিং, খবৰ নাই তাক লাগি মই বুজিছো কি হেৰি ভাত খাই যাওয়াটো মনত ৰাখি যাব দিছিল। বাপাৰে বাপ, যাবাৰ কিনা গিলাছ দে, যা 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 যা। বাপ্পা ও পানী বটা খাজি খাজি আনছা নেকি? ই বাপ্পা ঠাণ্ডা পানী বা খাইছা, মুটি মৰিব লাগে মাহা খাই পেলে। আমাৰ গৰম পানী ইমান উৰলি। বাপ্পাৰে বাপ, এতিয়া খাতন রাখছি দে, চা গিলাস তো থৈ যা যা। হিয়ার গাইজ বইটা কিবা খাওয়ার ব্যবস্থা কর, দেখছি রে ইমান জায়গা বুলি বুলি আইছো। যা এই খুশি না খবর লগতে যা যা। বাপ্পারে বাপ, হাত কেটা হই না এইটা লাগি ভালছি। বাপ্পারে বাপ, মই নহব বুলি ভাবিছিলো গম পাইছা। এসে বলছে যা যা যা, ভাবনা সে খাই ফেলে দাদা দাদা যা। বাহ ভালছি। বাহ পানীয়ে হাত কেমান ধুবি বুলি আরে আৰু সেৰা কি এটা দাদা লইয়া এতে বহুত দবা পালা নাই মানুহ। দে 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 হাত ধুব নালাগে যে, হাত কেমান ধুই কিনে আরে গা ধুৱাতে হাতখন ধুই পৰি যাতো, হাতখন ধুই হাতখন ধুই হাতখনে ধুই যা। এই বন এ আজি আজি আনে কিবা কি কি আনছা আনছা? হাঁহৰ মাংস, মাহৰ দালি, লোকেল কণী। লাগব কিয় জানা না, বাহিৰে মনত ৰাখি যাব দিছি না, সেইকাৰণে আঞ্জাখানি মনত কি কি খালো এইটো মনত ৰাখি যাব দিছি। গতিকে লাগিব কি কি হয় আঞ্জা, হ'ল হাঁহৰ মাংস, মাহৰ দালি, লোকেল কণী। যা যা ভালকে খাবা, যা পইচা দি পেলাই যা 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 যা। ও বাপু কতে মই যাওঁ, বাহিৰে বহি ৰাখো, মই যাওঁ বুলি কবি বেলা বাতি দিছি। বাপ্পাৰে হাঁহে মাহে লোকেল, হাঁহে মাহে লোকেল, হাঁহে মাহে লোকেল, হাঁহে হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে।
ঠাণ্ডা পানী নাখায় ইমান লুকা লাগছি বাপাৰে মূৰ্তিখন ইমান বঢ়িয়া জেগা আছে বা ভাত কিহেদি খাইছিলোঁ মই কিহেদি খাইছোঁ হাঁহে কিহেদি খাইছিলোঁ ভাত মই আৰু ঘূৰি যাব সৌঠে হাঁহে নাই এতিয়া মোটাতে ধৰেছি মোৰ মোটা জেগা ধৰেছি মোৰ এতিয়া বেছি দিব লাগিব নাই পোৱা নাই ৰ দাদা আপনি কথা মোৰ পিছতে পাছটো মাৰিব পালাম কি আৰু মাৰ খাইছা পাইছোঁ কি পাইছে? পাইছোঁ নকলাও দেখো গুচি গেল শুনি এই লিপলিপ কিবা বিচাৰিছে ময়ো আহি ভাইটাৰ লগত বিচাৰিলো বিচাৰোঁতে সি দেখোন ক'লাতে বিচাৰি থাকোঁতে ভাই মোক পাত মাৰি দিলে মই ক'লো আৰু মাৰ খাইছে নেকি তই কিনকে ক'ৰ লগে লগে ভাই মোক এৰি কিনে সি দাউৰি আছে সি সৌৰাকতে ঘৰত অঁ মাহৰ দালি হাঁহৰ মাংস খাইছিল হয় নেকি? তোৰ মুখৰ আগত পাতটো যে মাৰছি মাৰাৰ লগে লগে তাৰ মনত পৰছি তই মুঠতে পঢ়াতে পাহৰি গৈছিল পাহৰি গৈছিল হয় ক'ৰ লগে লগে সি ভাই দে ক'ত যাবাইছা মই এই গৰু চাব যাম গৰুটো ৰান্ধিব দিছি যাওঁ দে মই যা